হিমন্ত বিশ্ব শৰ্মাই যে এতিয়ালৈকে কেবিনেটখন গঠন কৰিব পৰা নাই, এইটো অতি লক্ষণীয় বিষয়। আপোনালোকে মনত ৰাখিব দেই, এই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ প্ৰিয় পাত্ৰ যিকেইজন মানুহ, সেই মানুহকেইজনকো এতিয়ালৈকে তেওঁ মন্ত্ৰী দিব পৰা নাই। থেৰু চিগু মন্ত্ৰী পাবনে নাপাব এনেকুৱা হাহাকাৰ হৈ আছে। কেলে? ইতিমধ্যে নাগপুৰ আৰু দিল্লী এই দুইটাই হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত থকা গোটেই ৰেকেটটো বুজি উঠিছে। RSSৰ মাজত ব্যাপক চৰ্চা হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰত দেখুৱাই আমাৰ ওপৰত বৰমতা হৈ থাকিলেও এতিয়া ভিতৰি কপি আছে। গতিকে মই একেটা সময়তে কংগ্ৰেছ দলে ইমান দেৰিলৈকে বিৰোধী দলৰ প্ৰতি নিৰ্বাচন কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক বুলি কোৱাৰ লগতে অসম মন্ত্ৰীসভাখনৰ ওপৰত এনেকুৱা বহি শক্তিৰ এই যিটো প্ৰভাৱ যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে এতিয়া আৰু মন্ত্ৰীসভা গঠন কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে এবাৰ দিল্লীলৈ চাই থাকিব লাগিব, এবাৰ নাগপুৰলৈ চাব লাগিব। দিল্লীয়ে হাঁ কৈ দিলে মানে অমিত শ্বাহে নাগপুৰে কব যে এই ৰবা চাই লওঁ, অকমান দেৰি চাই লওঁ। এনেকে কৰোতে গৈ আছে। মোৰতো সন্দেহ হৈছে যিটো প্ৰক্ৰিয়া ভিতৰত চলি আছে, এই মুহূৰ্তত চাগে মে মাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভা ঘোষণাই কৰিব নোৱাৰিব। গতিকে এই মুহূৰ্তত অসমৰ মানুহে যদিও বিজেপিক বা হিমন্ত বিশ্ব শৰ্মাক ভোট দিলে, এতিয়া কিন্তু চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে চলি থকা নাই। চৰকাৰ নাগপুৰ আৰু দিল্লীৰ ইছাৰাত চলি আছে। এহাতেদি যি সময়ত আপোনালোকে নিজেই দেখিছে যে তামিলনাডুত যি সময়ত চিফ মিনিষ্টাৰজনে প্ৰথমখন কেবিনেটত সিদ্ধান্ত লৈছে যে আমাক নিট নালাগে, সৰ্বভাৰতীয় মেডিকেল টেষ্ট নালাগে, আমাৰ চিটকেইটাৰ কাৰণে, আমাৰ মেডিকেল চিটকেইটাৰ কাৰণে আমিহে সিদ্ধান্ত ল'ম, আমাৰ তামিলনাডুৰ মানুহকে আমি মেডিকেল চিট দিম ল'ৰা ছোৱালী, এইবুলি যি সময়ত তেওঁ ফেডাৰেলিজমৰ পক্ষত ৰাজ্যৰ অধিকাৰৰ কথাত কৈছে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে? প্ৰথমখন কেবিনেটত UCC আনিম বুলি, তাৰমানে নাগপুৰক তেল মাৰিম বুলি, দিল্লীক তেল মাৰিম বুলি সিদ্ধান্ত লৈছে। এফালেদি হল কি ৰাজ্যৰ অধিকাৰ বিচাৰিছে তামিলনাডুৱে, আমাৰ এওঁ আকৌ কৈছে যে তোমালোকক ভাল লগাবৰ কাৰণে, তোমালোকৰ ভৰিত ধৰিবৰ কাৰণে মই আহি খাৰা হৈ আছো, আমাৰ মুখ্যমন্ত্ৰী। আৰু এতিয়াতো শুনিছো বোলে অকল UCC নহয়, বোলে ভাৰতৰ সংসদত ৰিজেক্ট হৈ যোৱা ওমেন্স বিলো আনিবৰ কাৰণে বোলে চেষ্টা কৰি আছে বুলি মই শুনিছো। ওমেন্স বিলখনো বোলে আনিব, যাতে নাগপুৰ আৰু দিল্লীক আৰু এবাৰ সেৱা কৰি হিমন্ত বিশ্ব শৰ্মাই যাতে অসমীয়া সত্তা, ৰাজ্যখনৰ অধিকাৰ, ফেডাৰেলিজিম, ৰাজ্যৰ স্বতন্ত্ৰতা নাইকিয়া কৰি আকৌ নাগপুৰৰ ওচৰত, আকৌ দিল্লীৰ ওচৰত সেৱা কৰিব পাৰে, আৰু সেৱা কৰি যাতে তেওঁৰ যেনে তেনে মুখ্যমন্ত্ৰী পদটো থাকে, তাৰ কাৰণে এই ব্যৱস্থা ল'ব খুজিছে বুলি মই শুনিছো।